আপোনাৰ এইফালে চিধা আহিব, আহি পিনে এইফালে সোমাই যাবগৈ। আহিলে চাব পাৰিব ধুনীয়াকৈ। এইটো ৰুমতে ৰাখিম টিভি ঘৰৰ পুৰণা জাল চাল যেতিয়া মাৰিবলৈ যাম পুৰা ফেন চেন একো লগোৱা নাই যে, আৰু ৰাতি মানে শুবলৈ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। মই দেৱজিতা চাইছে ডিডাছ বুলি মাতিবা ইউটিউব চেনেল হয়। মোৰ চেনেল যদি নতুন হৈ আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি বৰ্তমান মই ঘৰতে আছোঁ, আৰু ঘৰত থাকি পিনে আজি মানে আমাৰ ঘৰৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম বাৰু। আৰু আজি মানে ঘৰত কোনো নাই, আৰু সেয়ে মানে অলপ সুযোগটো পাই দিছোঁ ঘৰৰ ভিডিঅ'টো দিয়া। আৰু আপোনালোকক দেখুৱাই আছে আমাৰ ঘৰৰ কিমানটো কাম হ'ল আৰু কিমান কি বাকী আছে চব দেখুৱাবলৈ চেষ্টা কৰিম আজি। আপোনালোকে একদম ভিডিঅ'টো একদম লাষ্টলৈকে চাব, তেতিয়া চাই কেনেকুৱা লাগে কমেণ্টত জনাই দিব। সেইকাৰণে ঘৰৰ কামটো কৰিব পৰা ৰাখি দিলোঁ, আৰু এতিয়া মানে পিছত লাহে লাহে কৰিম। আৰু যিহেতু গম পাইছে নৈৰ ওচৰত আহি পাই গৈছে, সেইকাৰণে ঘৰটো এনেকৈ কাম কৰিম নে নকৰোঁ তাকে মানে চিন্তা কৰিছোঁ। 3 বছৰমান টাইম ল'ম, 3 বছৰ যদি নৈত যদি স্পেচ যদি দিয়ে তেনেহ'লে ঘৰৰ কাম কৰাম, আৰু যদি নৈত যদি স্পেচ নিদিয়ে তেনেহ'লে ঘৰৰ কাম বাৰু নকৰাম, কাৰণ নৈ এনেই ভাঙি চাঙি লৈ যাব। আৰু ঘৰৰ মানে আমাৰ সম্পূৰ্ণ প্ৰথমতে মই দেখাইছোঁ, এখন মোৰ হৈছে বিচনা, আৰু এই বিচনাখন মই মানে থকা মেলা কৰোঁ। আৰু এখন চকীখন আছে, চকীখনত বহি আছিলোঁ। আৰু আমাৰ ঘৰৰ মানে চব কাম একো কাম মানে পূৰা চিজিল মতে হোৱা নাই। আৰু এইটো চব মোৰ কাপোৰ চাপোৰখিনি এই চকী ইয়াতে ৰাখি দিছোঁ। আৰু এইবিলাক ষ্টেণ্ডবিলাক আছিলে, আৰু বহুত মানে কাম আৰু কাপোৰ চাপোৰবিলাক এইবিলাকে মোৰ বেগৰ পিছত সোমাই ৰাখিছোঁ। আৰু এখন আছে আমাৰ ঘৰৰ পুৰণা জাল চাল যেতিয়া মাৰিবলৈ যায় নৈৰ ওচৰততো কাপোৰ চাপোৰ এনেকৈ থোৱা আছে। আৰু ঘৰৰ ৱাল চোৱাল এইবিলাক চব এইটো 5 ইঞ্চি দিয়া আছে, আৰু বাকী ৱালখিনি 3 ইঞ্চি দিয়া আছে। এখন হৈছে মোৰ ব্ৰাছখন, আৰু এখন চব ঘৰখন বাহিৰৰ পৰা দেখাম মানে এবাৰ। এইটো ভিতৰখিনি আগত দেখাই লৈছোঁ। এখন হৈছে ক'লা কাপোৰখন যে, এই ক'লা কাপোৰখন মানে মই ইনষ্টাগ্ৰামত যে ভিডিঅ' বনাম যে, সেইকাৰণে বেকগ্ৰাউণ্ডটো মানে ক'লা লাগে, আৰু ধুনীয়াকৈ টুনি লাইটবিলাক লগাম, আৰু লগাই মেলি ধুনীয়াকৈ ৰাখিম। সেইকাৰণে মানে কাপোৰখিনি আনি ৰেডি কৰি ৰাখিছোঁ, আপোনালোকে চাব। আৰু এইটো চব ঘৰখন পূৰা সম্পূৰ্ণকৈ হোৱাই নাই, মানে চব কাম বাকী, খালি টিংপাত লগোৱা হ'ল বাৰু, আৰু বাকী কামখিনি বাকী আছে। আৰু এইফালে চব এইবিলাক চকী, আৰু এখন বুৰ বিচনা, ইয়াতে মানে ধুনীয়াকৈ শোৱা মেলা কৰোঁ এনেকুৱা ৰাতি। আৰু ঘৰখনত মানে পূৰা ফেন চেন একো লগোৱা নাই যে, আৰু ৰাতি মানে শুবলৈ বহুত গৰম লাগে, তামাম গৰম লাগে, মানে গৰমত কি ক'ব আৰু সহ্য কৰিব নোৱাৰোঁ। এনেই মোৰ গৰম মই সহ্য কৰিব, ৰ'দ ইমান সহ্য কৰিব নোৱাৰোঁ। আৰু বৰষুণ দিলে খালি অকল বৰষুণ দি থাকে, আৰু ৰ'দ দিলে অকল ৰ'দ দি থাকে, সেইকাৰণে আৰু মানে বতৰটো মানে এটা ভাল নালাগে। বলক তেনে এতিয়া বাহিৰ ফালে যদি আপোনালোকে বাহিৰ ফালে চাওক কেনেকুৱা ৰ'দ দি আছে। ৰ'দত চাওক কাপোৰ চাপোৰবিলাক মেলি থোৱা আছে, আৰু সকামৰ পেণ্ডেলখিনি মানে এক লাইনটো এতিয়ালৈকে বাঁহ খুলিব আছে, চব বাঁহখিনি খোলাই নাই, বহুত কাম এতিয়ালৈকে বাকী আছে। আৰু দৰ্জাখন মানে এইখন চব বাঁহৰ মানে দৰ্জাখন লগোৱা হৈছে মানুহ কেইদিনমান থাকিবৰ কাৰণে। আৰু ভাল দৰ্জাখন মানে এইটো ৰুমত আনি ৰাখিছোঁ। এইটো বহুত দিন হৈ গ'ল আগত মানে দৰ্জাখন অনাৰ। কেনেকুৱা আছে দৰ্জাখন ক'ব। এখন মানে ৱাটাৰ প্ৰুফ আনিছোঁ, এখন মানে 5,000 টকা লৈছে, আৰু ভিতৰফালে ধুনীয়া আছে। আৰু এইফালে মানে ৱালখন বন্ধ কৰিব আছে, কাৰণ এইটো বেক চাইডত আমাৰ আগত পুৰণা ঘৰ এখন আছিলে যে, সেইকাৰণে ঘৰখনৰ এখন দৰ্জা ৰখা হৈছিলে। আৰু এইটো মানে ৰুম এটা হল ৰুম মানে ৰাখিম, মানে টিভি চিভি ইয়াতে ৰাখিম ধুনীয়াকৈ। আৰু টিভি চিভি ইয়াত ৰাখিম, আপোনালোকে আহিলে চাব পাৰিব ধুনীয়াকৈ। এইটো ৰুমতে ৰাখিম টিভি চিভি, আৰু বাকী ৰুমখিনি চাওক। এইটো ছাতি এইবিলাকে ইয়াতে থোৱা আছে, মানে এতিয়া ঘৰত কোনে চব মানে টাউন গ'ল যে, আৰু এইফালে চব কিমান কেনেকুৱা। আৰু এইটো এটা ৰুম পাইছোঁ, পিছত দেখাম। আৰু এইটো আৰু এটা ৰুম, এইটো মানে চিধা আহি সোমাই যাব, মানে কৰিডৰটো দিয়া আছে, চিধা আহিব। এখন মেইন দৰ্জাখন চিধা আহি সোমাই যাব, চিধা আহি সোমাই গ'লে এইফালে পাব মোৰ ৰুমখন, আৰু এইফালে হল ৰুমখন আছে। আৰু ইয়াতে এইটো ৰুমত মা থকা মেলা কৰিব ধুনীয়াকৈ। আৰু ইয়াত আৰু এখন ৰুম আছে, ইয়াত মানে ভাইটি থকা মেলা কৰিব। চব মানে খিৰিকীখিনি তেনেকৈ টিংপাত লগোৱা আছে, কাৰণ এতিয়ালৈকে কাঠৰ মানে খিৰিকীখিনি বনোৱা নাই যে, সেইকাৰণে মানে টিংপাত লগাই ৰাখিছোঁ। আৰু এখন বিচনা। আৰু ওপৰফালে চাবলৈ গ'লে এইখন ৱালখিনি এতিয়ালৈকে দিয়াই নাই, ইটাখিনি আনি থোৱা আছে, কিন্তু ৱালখিনি এতিয়ালৈকে বনোৱা নাই, আৰু বনাম লাহেকৈ। আৰু এইটো মানে ওপৰত বেনাৰখন দি ৰাখিছোঁ, মানে জানে মই পেণ্ডেলৰ কাম কৰোঁ, আৰু পেণ্ডেলৰ কাম কৰিলে মই এইবিলাক মানে বিহু মেলা ফাংচনৰ এইবিলাক বেনাৰ চেনাৰ এইবিলাক পোৱা যায়। আৰু ধুনীয়াকৈ মই এখন মানে অলপ ৰাখি দিছোঁ, আৰু লগাই মেলি এখন পৰ্দা। বাকী পৰ্দাখিনি মানে খুলি মেলি আজি ধুবলৈ দিলে, চব ধোৱা মেলা কৰিছে। আৰু এইখন হৈছে আমাৰ পুৰণা ঘৰখন, আৰু যদি পুৰণা ঘৰখন দেখাম, এইফালে চিধা আহিব, আহি পিনে এইফালে সোমাই যাব। সোমাই গ'লে এখন টিং লগোৱা আছে। টিংখিনি ইমান জুই নিচিনা গৰম হৈ গৈছে, বাপৰে।
আৰু এইটো আহি পুৰণা ঘৰত সোমাই গ'লোঁ। পুৰণা ঘৰত মানে মানুহ থকা মেলা কৰে, আমাৰ সৰু বাইটিটো ইয়াতে থাকে। আৰু এখন মানে ইয়াতে মানে চব মানে ৰখা আছে। আৰু যিহেতু মই মানে বেলেগ জেগাত গৈ পিনে আৰু সদায় ভিডিঅ'টোতো দিব নোৱাৰোঁ, ভাবিছোঁ আজি মানে বহুত দিন গ'লোঁ ভিডিঅ' চিডিঅ' দিয়া নাই, আজি মানে আমাৰ ঘৰৰ মানে ভিডিঅ'টো দিম বুলি ভাবিছোঁ। আৰু ঘৰত কোনো নাই যে সেইকাৰণে মানে মই অলপ মানে সুযোগটো পাই লৈছোঁ। সুযোগটো পাই মানে আৰু কেলৈ নোৱাৰিম সুযোগটো, আজি মানে দি দিওঁ আপোনালোকৰ ভিডিঅ'টো। আৰু কিমানটো হৈছে কিমানটো নহয় আপোনালোকক দেখুৱাব লাগিব ন, কাৰণ আগতে সেই ঘৰখন আধা হোৱালৈকে মই দেখাই আছিলোঁ ভিডিঅ'ত আমাৰ ঘৰখন কিমান হ'ল কিমান নাই হোৱা। আজি চব মানে দেখুৱাই আছোঁ, আজি ঘৰত কোনো নাই যে। আৰু ইয়াতে আমাৰ আগত মানে টিভিটো আছিলে পুৰণা ঘৰ, এই ঘৰখনত ইয়াতে টিভি চিভি ৰখা আছিলে। এতিয়া মানে পুতলা চুতলা ৰাখি আছে আমাৰ বাতিজিজন। আৰু বাকী ইয়াত এইটো মোৰ আগতে চুলি দীঘল আছিলে যে, এইটো বেলটো ময়ে লগাইছিলোঁ। চুলি দীঘল থাকোঁতে মানে এনেকৈ লগাই পিনে বহুত ভাল লাগে। আৰু এইবিলাক এইটো ফুলটো পৰি গ'ল। এইটো আৰু ইয়াত কাগজ পত্ৰবিলাক কিবা কিবি আছে ইয়াত। আৰু কিনো দেখাম, আমাৰ ঘৰৰ ভিতৰত ভঙা চিঙা ঘৰ। আৰু এইবিলাক কিবা কিবি বস্তুবিলাক ভিতৰত সোমাই আছে ধেৰ কিবা কিবি। আৰু ইয়াত এটা মানে সৰু ফেন এটা আছে। আৰু ফেনটো আছে যেতিয়া, আৰু ইয়াত মানে ওপৰত চিলিং ফেন এটা আছে, কিন্তু হ'লেও সেই চিলিংটো অলপ কাম নাই, কাৰণ এইটো মানে অলপ কম ঘূৰে, মানে কেটেক 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 অলপ বেয়া হৈ গ'ল। এইটো আপোনালোকৰ চুইচটো দি মই দেখাই আছোঁ। মোৰ বহুত গৰম লাগিছে যে এইটো চুইচটো দি দিলোঁ, এইটো লাহেকৈ ঘূৰি আছে চব, বহুত মজাকৈ হাৱা মাৰি আছে এতিয়া চব। আৰু বাকী আৰু কি দেখাম, ইয়াতে মই যেতিয়া আগতে চৰক পূজাত কালি মাৰি বনিছিলোঁ 2017 চনত, এইটো লিখাই আছে, এইটো 2018 ইমান ধুনীয়াকৈ। আৰু এইটো মই কৃষ্ণ বনিছিলোঁ, আৰু আমাৰ ভতিজা এটা ৰাধা বনিছিলে। আমাৰ মানে ইয়াত ৰাখাল পূজা হয় যে, এজন আমাৰ দেউতা এজন মা, আৰু এতিয়াতো আৰু দেউতাটো নাই, আৰু দেউতা বেলেগ ফটো এখন মই দেখুৱাম বাৰু। আৰু দেখাওঁ আমাৰ ঘৰৰ ভিতৰত আৰু কি আছে। এখন চব ধুনীয়াকৈ ভগৱানৰ ইয়াত ফটো চটো ৰখা আছে। এইটো গণেশ বাবা, ইয়াত মানে দুখন আছে, বহুত ফটো আছে। আৰু এইবিলাক পুতলা চুতলা সৰু ফটো আছে। আৰু এইজনী হৈছে আমাৰ বাইদেউ, সোণাৰীত বিয়া দিয়া হ'ল। আৰু এইজন হৈছে আমাৰ বাইদেউৰ দেৱৰটো গম পায়, মানে মোৰ বিয়ৈ। আৰু এইজন হৈছে আমাৰ ভাগিনী, আৰু এইজন হৈছে আমাৰ ভণ্টিক মানে তিতাবৰত বিয়া দিয়া হ'ল। তিতাবৰত যাম আৰু আপোনালোকক গৈ পিনে দেখুৱাম মানে সিহঁতৰ ঘৰখন কেনেকুৱা আছে, কেনেকুৱা কি। আৰু এইজনৰ ভণ্টিজনী, এইজন আমাৰ ঘৰৰ ওচৰৰ আমাৰ বৌ। আৰু ইয়াত আৰু কোন আছে, ইয়াতে ভতিজী এজনী আছে, আৰু ভণ্টি এজনী আছে, আৰু এইটো ভাগিনী। আৰু এইখন মানে পুৰণা ঘৰখন যে, ইয়াতে মানে মা ইয়াত থাকিছিলে আগত। এতিয়া মানে নতুন ঘৰখন বনোৱা হ'ল যে, তেতিয়া ইয়াতে মানে তাতে থাকে। এইখন চব ইয়াত মানে চব এতিয়া কাপোৰ চাপোৰ খালী কৰা হৈ গ'ল। আৰু এইফালে মানে বাৰিন্দা ৰুম এটা আছে। এইফালে মানে বাৰিন্দা ৰুম এটা মাজু বাইটিটো মানে ইয়াতে থকা মেলা কৰিছিলে। মই আজি চব দেখুৱাই দিছোঁ, আজি মানে নিজৰ বুলি মানে আপোনালোকক চব দেখুৱাই দিম বাৰু আমাৰ ঘৰৰ। আৰু এখন মানে ইয়াত মানে বিচনা এখন আছিলে, এইবিলাক কাপোৰ চাপোৰবিলাক ওলমি আছে, এইবিলাক থাকিব। এখন আলনা আছে, এখন কলত এখন মানে সকামত আনিছিলোঁ যে কাঠ চাঠ কাটিবলৈ, খৰি চৰি কাটিবলৈ আনিছিলোঁ এখন। আৰু ইয়াত মানে এইটো লাইট এটা ইয়াত বেয়া হৈ গ'ল। এইটো ঘৰৰ কাম বহুত বাকী আছে লাইট, সেইকাৰণে ৱাৰিঙৰ কাম বাৰু মই নিজে কৰিম বাৰু, কিন্তু হ'লেওতো টাইমটো লাগিব। এতিয়া ঘৰখন পূৰা সম্পূৰ্ণকৈ হ'লেহে মই কৰিম। আৰু এইবিলাক চিলিং টিলিং এইবিলাক মানে আগত মানে আমাৰ বাঁহৰ পুৰণা চিলিং আছে এইবিলাক। আৰু এইফালে ঘৰখন পুৰণা ঘৰটো এইফালে সোমাই গৈছিলে, সোমাই আহি চিধা সোমাই যাব। এইটো আছিলে মাৰ ৰুমটো সোমাই, তাৰপিছত চিধা এখন আমাৰ পাকঘৰ। এইখন হৈছে পাকঘৰত মানে আমাৰ ইমান গেছ চেছ নাই যে, আমাৰ মানে খৰিতে আমাক বনোৱা হয় যে এনেকৈ। এইটো চব এতিয়া জুইলে কিবা পেকেট এটা সোমাই আছে, সেইটো চব হৈছে খৰি বাঁহৰ খৰি। আৰু এইটো বাচন বৰ্তনখিনি ইয়াতে ৰখা আছে আৰু ধুনীয়াকৈ। আজিও আমাৰ ঘৰৰ মানুহখিনি ভিডিঅ' চাই পিনে ক'ব আজি মানে ঘৰত কোনো নাই, আজি পূৰা সুযোগ পাইছে ঘৰৰ ভিডিঅ'টো পূৰা বনাই দিছে যে। ভিডিঅ'খিনিতো চাবই ঘৰৰ মানুহে, ক'ব ঘৰত। আৰু ঘৰৰ মানে আমাৰ ভিডিঅ' বনোৱা মানে কোনে ছাপোৰ্ট নকৰে মোক, এইটো একদম পূৰা সঁচা কথা। কিন্তু ঘৰৰ আমাৰ মা হওক দেউতাটো নাই এতিয়া, দেউতাই আগত ছাপোৰ্ট কৰা নাছিলে, কৈছে অকল কাম যা কামত গৈ থাক, তেতিয়া ভিডিঅ' চিডিঅ' এইবিলাক একো কাম নাই, ভিডিঅ' চিডিঅ' এইবিলাক বনাই একোতো লাভ নহ'ব। আৰু সেয়ে মানে মোৰ মনটো ভাঙি যায়, মানে ভিডিঅ' বনাম নে নবনাম। আৰু সেইকাৰণে মানে সদায় কামত গুচি যাওঁ আৰু ভিডিঅ' চিডিঅ' নিদিওঁ। এতিয়া আৰু কি ক'ম, দেউতাও নাই এতিয়া, আৰু তো কাম কৰিব লাগিব। ঘৰখন যেতিয়া ময়ে ডাঙৰ চলাব লাগিব। আৰু এতিয়ালৈকে মানে ভাত মানে ৰাতিপুৱাৰ পৰা মই ভাত খোৱাই নাই, ভাতখিনি খাম অলপ পিছত, আপোনালোকক দেখুৱাম বাৰু। সময় থাকিলে দেখুৱাম, নহ'লে আৰু নিৰামিষ এতিয়া ভাত আৰু কিনো খাম, যিহেতু এতিয়া অম্বুবাচী চলি আছে। আৰু বাহিৰত পূৰা ৰ'দ দি আছে। আৰু সেইফালে আছে আমাৰ চবৰ মানে ঘৰৰ ওচৰে ঘৰ আছে। তামাম গৰম লাগি আছে কিন্তু
ঘূৰা যা লা লা এখন বহুত ৱেট এজন মানুহ এখন দাঙিবই নোৱাৰে এখন এইফালে বহুত ধুনীয়াকৈ ডিজাইন চিজাইন আজি চব ধূলিয়াই খতম হৈ গ'ল এখন ধূলি চলি লাগে দৰ্জাখিনি লগাম এতিয়া মানে কাঠ মিস্ত্ৰীক মানে মাতিব লাগিব আৰু কেইদিনমান পিছত এতিয়া আমাৰ ঘৰৰ এইবিলাক ঝামেলা চামেলা যিমান যি আছে চব শেষ হ'বলৈ দিয়ক তাৰপিছতে এইবিলাক কাম কৰাব লাগিব লাহে লাহে আমিও নিজে কামত যাব লাগিব কামৰ পইচাখিনি এইফালে খটুৱাব লাগিব আৰু আমাৰতো চাকৰি তাকৰি একোৱে নাই আৰু এইখিনি হৈছে ৰছী পেণ্ডেলৰ মানে পেণ্ডেলখন এতিয়ালৈকে পূৰা সম্পূৰ্ণ খোলা হোৱা নাই যা পেণ্ডেলৰ বস্তুখিনি ৰছীখিনি অকল আছে বাঁহখিনি অলপ খুলিব আছে তাৰপিছতে খোলা মেলা কৰি দি দিম বাৰু আৰু কি দেখাম বাহিৰ ফালে পূৰা ৰ'দ চক আৰু এইবিলাক মোৰ এচিৰ হাৱা সোমায় ৰাতি এতিয়া ফেনটো ইয়াত নাই আৰু সেইকাৰণে মানে ৰাতি শুলে এইফালৰ পৰা হাৱা সোমায় তেতিয়া শুই ভাল লাগে চাৰিওফালে চব এচিটো বাহিৰৰ মানে বতাহটো আনিবৰ কাৰণে আৰু এইফালে এখন বিচনা ইয়াত এখন মানে ইয়াত মা থাকে এখন ধুনীয়াকৈ ইয়াত মাৰ বিচনা আৰু এইফালে এইখনটো টিভিটো আছে টিভিটো মানে লগোৱাম আৰু এইখন মোৰ মোবাইলটো চাৰ্জত ইয়াত লাগি আছে ইয়াত মানে কাপোৰ চাপোৰ এইবিলাক ওলমি আছে আৰু বস্তু বাহিনী কাৰণ ঘৰৰ আন্না চান্না এতিয়ালৈকে চব একো অনা নাই যে ধুনীয়াকৈ আনিম তেতিয়া লাহেকৈ চব মানে ঘৰৰ কাম চিজিল কৰি তেতিয়া বেলেগ এদিনাখন আৰু বেলেগ এটা ভিডিঅ' দিম আপোনালোকক দেখুৱাম কাৰণ মই সদায় ভাবোঁ মানে আমাৰ ঘৰৰ ভিডিঅ'টো দিম বুলি ঘৰৰ ভিডিঅ' দিম এনেকুৱা সুযোগ মানে নাপাওঁ আৰু সদায় ভিডিঅ' দিবলৈ মই মানে টাইমে নাপাওঁ কাৰণ যিহেতু কামত যাব লাগে ঘৰতো ডাঙৰ ময়ে সেয়া আৰু এতিয়া গৰম লাগিছে অলপ বিচনাত ইয়াতো ফেনো নাই অলপ টোপনি দিবলৈ মন গৈছে ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত জনাই দিব দেই কমেণ্টত জনাবলৈ নাপাব আৰু মোৰ চেনেল যদি নতুন হৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাব কাৰণ আপোনালোকৰ ছাপোৰ্ট লাগে আপোনালোকে যদি ছাপোৰ্ট কৰে তেনেহ'লে মই মানে ভিডিঅ' বনাব আৰু আগবাঢ়িব পাৰিম ভিডিঅ' বনাই ভাল লাগিব আৰু ছাপোৰ্ট কি ক'ম আৰুতো মোৰ এনেই ছাবস্ক্ৰাইব এনেও বহা নাই আৰু ভিউজটো নাই বহুতে মোক মানে সুধি থাকে তুমি ইউটিউব কৰিবলৈ কিমান টকা পাইছা কিমান মই মানে ক'বলৈ লাজে লাগে কি ক'ম পে'মেণ্টটো এবাৰে পাইছিলোঁ আৰু চেনেলটো এনেইতো ঠিকেই আছে আৰু এতিয়া মানে মোবাইল এটা ল'ম বুলি ভাবি আছোঁ আৰু কি ক'ম তেতিয়া আৰু ল'লেতো গম পাবই কি মোবাইল আৰু এইটো মোবাইলৰ মানে কোৱালিটিটো ইমান ভাল নাহে সেইকাৰণে সদায় মানে ভিডিঅ' দিবলৈও ভাল নালাগে আৰু ইমান গৰমত মানে ক'তনো যাব আৰু মই নিজৰতো বাইক এখনো নাই যে ক'ৰবাত মানে ব্লগ ভিডিঅ'তে বনাবলৈ যাম বা মটৰ ব্লগ বনাম মানে ক'ৰবাত ওলাই যাম নিজৰ থাকিলে মানে বেলেগ কথা আৰু বেলেগৰ যদি আছে বাইক চাইক যদি আছে সিহঁতৰ তেল সোমাই মানে বেলেগত যাব লাগে তেল দিব লাগে তেলতো সোমাবই লাগিব বেলেগৰ বাইকত গ'লেতো তেলত খৰচাটো দিবই লাগিব আৰু তাৰ এটা হাজিৰাও লাগে আৰু সেইকাৰণে মানে মই অকলে যিমান পাৰিম ইমান চেষ্টা কৰিম ভিডিঅ' ভাল হওক বেয়া হওক ভাল বেয়াৰ এনচাৰটো দিয়াৰ দায়িত্বটো আপোনালোকে কমেণ্টত জনাই দিব কেনেকুৱা লাগে চাবলৈ গ'লে পূৰা ৰ'দ দি আছে মানে পূৰা হাতে টিকা ফটা ৰ'দ আৰু এইখন ঘৰৰ আগফালতো আৰু এইবিলাক চব মানে ফুটা হৈ আছে এতিয়ালৈকে এইখন আগ চাগ প্লাষ্টাৰ কৰিব আছে এতিয়ালৈকে বহুত কাম বাকী আছে আৰু এই চৰকাৰী ঘৰখন দিছে যে এখন আমাৰ চৰকাৰী এখন আমি ঘৰখন কিজানি নিজে বনাইছোঁ কিন্তু আমি নিজে মানে বনোৱা এখন চৰকাৰী ঘৰ দিয়া এখন আমাৰ দেউতাৰ নামৰ ঘৰ দ্বিজেন দাস 2021-2022 আমাৰ গাঁও পঞ্চায়ত টিপাম ফাকিয়াল গাঁও পঞ্চায়ত জিপি পটককৈ কোনোবা জিপি ক'লে বুজি নাপায় মানে এইটো গাঁও পঞ্চায়ত আৰু কাম বহুত বাকী আছে ঘৰৰ তো গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ কাৰণ ইমান গৰম গম পাইছে এতিয়া মানে নৈত যাব লাগে নৈত অলপ মানে খৰি চৰি এইবিলাক আনিব লাগে কিবা কিবি কাৰণ আমাৰ বুধবাৰে যে আমাৰ ঘৰত মানে বিষ্ণু পূজা এটা আছে সেইটো মানে কিমান যা যোগাৰ কৰিব লাগে কালি নাহকটীয়া টাউন যাব লাগিব বজাৰ কৰিবলৈ কালিতো মঙলবাৰ আৰু বজাৰ কৰিব লাগে বজাৰ চজাৰ কৰিব আছে আৰু বুধবাৰে আমাৰ ঘৰত বিষ্ণু পূজা আছে আমাৰ মানে দেউতা যে ঢুকাইছিলে সেইকাৰণে মানে তাৰ ঢুকোৱাৰ পিছত মানে 45 দিনৰ ভিতৰত মানে আমাৰ বিষ্ণু পূজা এটা দিব লাগে আৰু সেইটো মানে বুধবাৰে দিয়া হ'ব আৰু সেয়ে মানে বজাৰ কৰিবলৈ যাম নাহকটীয়াত অহাকালি মঙলবাৰে যাম আৰু আজি এতিয়া কালি চাওঁ আৰু পূজাৰ দিনাখন ভিডিঅ'টো যদি আপোনালোকে এইটো ভিডিঅ'ত কমেণ্টত জনাই দিব যদি বিষ্ণু পূজাৰ ভিডিঅ'টো লাগে তেনেহ'লে দিম বাৰু আৰু যদি নালাগে যদি কয় তেনেহ'লে আৰু চাওঁ কি হয় দিওঁ নে নিদিওঁ তাকেই তো আজিলৈ বাই টাটা আজি আৰু বেছি পেকপেকাই নাথাকোঁ কাৰণ এতিয়া বহুত কিবা কিবি ঘৰত কাম আছে যিহেতু এইটো ঘৰত কোনো নাই মই অকলে আছোঁ কামখিনিতো কৰিবই লাগিব বহুত কিবা কিবি কাম আছে কাম চাম কৰোঁ বাকী কামত লাগি যাওঁ আৰু আজিলৈ মানে টাটা বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব